নমস্কাৰ মই প্ৰাঞ্জলে আপোনালোকক স্বাগতম জনাইছো আজি গৰাকী মানুহৰ কথা কম মানুহ বুলি কোৱাতকৈ হয়তো মনীষী বুলি ক'লেও ভুল কোৱা নহ'ব ভাৰতবৰ্ষৰ একাদশ গৰাকী ৰাষ্ট্ৰপতি আছিল তেওঁ ভাৰতবৰ্ষৰ দক্ষিণৰ তামিলনাডুৰ ৰামেশ্বৰম নামৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰি দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱা সেই ব্যক্তিগৰাকীৰ নাম চাগে মই নকলেও বুজি পাইছে তেখেত আছিল মিছাইল মানৱ হিচাপে বা মিছাইল মেন হিচাপে চিনাকি ডক্টৰ APJ আব্দুল কালাম এনেকৈ মানুহ যাক সকলোৱে ভাল পাইছিল যাক সকলোৱে শ্ৰদ্ধা কৰিছিল তেখেতৰ জীৱনী মই আজি ক'বলৈ বা আলোচনা কৰিবলৈ হয়তো মই বিচৰা নাই আপোনালোকৰ তেওঁলোকৰ জীৱনী সকলোৱে জানে কিন্তু তেওঁ যে সপোন দেখিছিল সেই ৰামেশ্বৰম নামৰ সৰু গাঁওখনৰ পৰা তেওঁ দেউতাকে নাও আছিল ফেৰী আছিল এটা সময়ত তেওঁ বাতৰি কাকতো বিক্ৰী কৰিছিল নিজৰ পৰিয়ালক আৰ্থিক সহায় আগবঢ়াবৰ কাৰণে তেওঁ সাধাৰণ সৰু মুছলমান পৰিয়ালৰ ল'ৰা আছিল কিন্তু তেওঁৰ সপোনবোৰ সৰু নাছিল তেওঁৰ সপোন আছিল আকাশ চুৱাৰ আৰু সেইকাৰণেই চাগে তেওঁ লাহে লাহে পঢ়া সাং কৰি যোগদান কৰিছিল DRDOত ডিফেন্স ৰিচাৰ্চ অৰ্গেনাইজেশ্যন যিটো ভাৰত চৰকাৰৰ তাতেই তেওঁ মিছাইল আৰু পাৰমাণৱিক যিটো বোমা নিৰ্মাণ কৰিছিলে এটমিক বোমা তাত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু তেওঁৰ নেতৃত্ব লৈছিল তেওঁ ৰচনা কৰি উলিয়াইছে কেইবাখনো কিতাপ তেখেতৰ এখন কিতাপতে তেখেতে লিখিছিলে স্মল ড্ৰিম ইজ এ ক্ৰাইম সপোন সৰু হোৱাটো পাপ বা ভুল আমি সপোনটো ডাঙৰকৈ দেখিবলৈ কাকো পইচা দিব নালাগে কাকো ধন ভৰিব নালাগে বা টেক্স দিব নালাগে সপোনবোৰ আমি ডাঙৰ কৰি দেখিব নোৱাৰো সপোনবোৰ ডাঙৰ হলেহে সপোনবোৰ আমি আকাশ চুব পৰা হলেহে আমি আগবাঢ়িবলৈ ৰাস্তা থাকিব আমাৰ এই সপোনবোৰক ইচ্ছা আৰু দৃঢ়তাৰ জৰিয়তে আমি তাক বাস্তৱ ৰূপ দিবলৈ সক্ষম হ'ব আৰু APJ আব্দুল কালাম আছিল এগৰাকী সকলো প্ৰজন্মৰ বাবে যুৱ প্ৰজন্মই হওক ছাত্ৰ ছাত্ৰীয়ে হওক বা ইভেন জ্যেষ্ঠসকলৰ বাবেও এক আদৰ্শ স্বৰূপ যি ৰাস্তা তেওঁ দেখুৱাই থৈ গৈছিল আমি সপোন দেখিব লাগে আৰু এই সপোনৰ পিছে পিছে দৌৰি ফুৰি তেখেত ভাৰতবৰ্ষৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হ'ল ভাৰত ৰত্ন সন্মান সৰ্বোচ্চ অসামৰিক সন্মান তেখেতে লাভ কৰিলে তেখেত হয় আজি তেখেতৰ মৃত্যু হৈছে কিন্তু তেখেত প্ৰত্যেকৰে অন্তৰত আছে আৰু তেখেতৰ ৰচনাসমূহ তেখেতে যিসমূহ কিতাপ ৰচনা কৰি থৈ গ'ল সেইসমূহ কিতাপ আজিও বন্দিত আৰু সমাদৃত হয়তো অনাগত দিনবোৰতো ইয়াৰ সমাদৰ কোনো গুণেই কম নহয় তেওঁ দেখুৱাই থৈ গৈছিল তেওঁ প্ৰেৰণা দি গৈছিল যে আমি চেষ্টা কৰিলে অসাধ্য একো নাই আমি ক'ত জন্ম লৈছো কি পৰিয়ালত ডাঙৰ হৈছো সেয়া বহুত বেছি একো ডাঙৰ কথা নহয় তেখেত পঢ়া শুনাটো বহুত বেছি ভাল নাছিল এক মিডিয়াম মধ্যমীয়া পঢ়া শুনাত নম্বৰ পোৱা হয়তো ছাত্ৰ ছাত্ৰী আছিল বহুতে কৈছিল অংক ভাল পাইছিল আৰু এনেকুৱা কথাবোৰ মই যিসকলে এই ভিডিঅ'টো চাই আছে মই তেওঁলোকক অনুৰোধ কৰিম তেওঁলোকৰ হয়তো জীৱনী পঢ়ক তেওঁৰ লিখা কিতাপসমূহ পঢ়ক জীয়াই থকাৰ প্ৰেৰণা দিব আৰু আমি সপোনবোৰ আমাৰ ডাঙৰ কৰাৰ সাহস দিব সপোন ডাঙৰ হলেহে
আমাৰ আশাবোৰ ডাঙৰ হ'ব আৰু আশা থাকিলেহে জীৱন থাকিব। এনেকুৱা কথাগুলো আৰু পাতি যাম। আজিলৈ ইমানেই। ধন্যবাদ।